নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ড্ৰিম এছাম পুলিচ ৰিলছ। মই দেৱজিৎ। আপোনালোকক আজি মই বিশেষকৈ কোনকেইখন বিভাগত কিমানটা পষ্ট ওলাব ইয়াৰ বিষয়ে আপোনালোকক জনাম, যাতে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। এতিয়া চৰকাৰে নতুনকৈ পদ মুকলি কৰিব 6টা বিভাগত। এইকেইটা মই এতিয়া আপোনালোকক কৈ দিছোঁ। প্ৰথমে আছে হোম ডিপাৰ্টমেণ্ট। হোম ডিপাৰ্টমেণ্টটো হৈছে এতিয়া নৱপ্ৰজন্মৰ কাৰণে একেবাৰে কোন বুলিয়ে ক'ব লাগিব। আপোনালোকে এইটো মোৰ বেকগ্ৰাউণ্ডত চাই আছে কেনেকৈ প্ৰস্তুতি চলাই আছে ইমান ৰ'দত। এতিয়া প্ৰথমে আছে হোম ডিপাৰ্টমেণ্ট। হোম ডিপাৰ্টমেণ্টত আছে আপোনালোকৰ 4097। তাৰপিছত হেল্থ ডিপাৰ্টমেণ্টত আছে 5105টা। এডুকেশ্যনটো অকলে বাৰু এইটো এপ্লাই কৰিব নোৱাৰে, এইটো DLED BEd MBEd লাগিব 10,299। তাৰপিছত PNRDত আছে 1176। তাৰপিছত গ্ৰেড 3 আছে 7073। তাৰপিছত গ্ৰেড 4ত আছে এইটো 4939। এতিয়া টোটেল ছখন বিভাগত টোটেলি পষ্ট হৈছে 32,689। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ৰ'দে বৰষুণে যিহে নহওক আপোনালোকে প্ৰস্তুতিটো চলাওক, যাতে ছাকচেছ হ'ব পাৰে। এতিয়া আপোনালোকে মোৰ লাষ্টত এটাই ৰিকুৱেষ্ট, যদি আপোনালোকে নতুনকৈ মোৰ এই চেনেলটি চাই আছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হাই অসম, সকলোৱে একেলগে প্ৰস্তুতি চলাম।